আচ্ছা, সাংবাদিক বন্ধুসকল, আজি 21/9/2021 চনৰ এই ভাটিবেলা বা বিয়লি বেলাত আপোনালোকক আমন্ত্ৰণ কৰি আনি আমাৰ এই চাঞ্জাবাৰী চেলেংচালিৰ আগন্তুক হ'ব লগা ৰূপালী জয়ন্তীৰ কাৰ্যসূচী কিছু জনাব বিচাৰিছোঁ। প্ৰথমতে সকলোকে শুভেচ্ছা জনাইছোঁ। আমাৰ এই চাঞ্জাবাৰী চেলেংচালি অৰ্থাৎ বিদ্যালয়খন যোৱা 97 1 জানুৱাৰীতে প্ৰতিষ্ঠা কৰা হৈছিল আৰু এই লৈ ইতিমধ্যে আমাৰ 25 বছৰ মানে ৰানিং হৈ আছে। আৰু সেই 25 বছৰ ৰানিং হোৱাৰ উপলক্ষে আমি ৰূপালী জয়ন্তী পালন কৰাৰ কাৰণে আমি যোজা কৰিছোঁ। এইটো অহা 28, 29, 30 জানুৱাৰী 2022 আমি ইয়াতেই মানে ৰূপালী জয়ন্তী পালন কৰা হ'ব। আৰু ইয়াৰ উপলক্ষে আমি ইয়াৰ লগতে সংগতি ৰাখি মানে এখন মানে স্মৃতি গ্ৰন্থ প্ৰকাশ কৰাৰ কাৰণে আমি যোজা কৰিছোঁ। আৰু সেই স্মৃতি গ্ৰন্থৰ নাম আমি ইতিমধ্যে বাথুপুৰী নামাকৰণ কৰা হৈছে। আৰু সেই বাথুপুৰী স্মৃতি গ্ৰন্থত আমি মানে নপুৰণি সকলো লেখক লেখিকাৰ পৰা অসমীয়া আৰু বড়ো মাধ্যমৰ আমি মানে লিখনি আহ্বান কৰা হৈছে। গতিকে এই লিখনিটো অহা 30 অক্টোবৰ ভিতৰত মানে পোৱাকৈ আমি প্ৰেৰণ কৰাৰ কাৰণে আহ্বান জনাইছোঁ। আৰু লগতে আমাৰ এই অঞ্চলৰ বিশিষ্ট ব্যক্তি তথা বড়ো সাহিত্য সভাৰ ৰঙিয়া জিলা বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক সুবংনী আলাৰী তুন্দুৰাম বড়ো আৰু তেখেতৰ বাথুৰ আৰু প্ৰতিষ্ঠাপক গড়চৰ আঞ্চলিকৰ সভাপতি আছিল। আৰু সেই উপলক্ষে তেখেতক আমি অহা মানে 30/9/2021 চনৰ তাৰিখে এই ইয়াতে আমি তেখেতৰ প্ৰতিমূৰ্তি স্থাপন আমি কৰিব বিচাৰিছোঁ। আৰু তেখেতৰ আদৰ্শ যাতে আমি আমাৰ এই গড়চৰ অঞ্চলত মানে প্ৰতিষ্ঠিত হৈ বা আদৰ্শটো জীয়াই ৰাখিব পাৰোঁ। আৰু তেখেতে এইখন বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সভাপতি আছিল। সেইকাৰণে আমি তেখেতৰ যি আদৰ্শ, এই বড়োসকলৰ যি আদৰ্শ, এই আদৰ্শক আমি জীয়াই ৰাখোঁ বা তেখেতৰ আদৰ্শক জীয়াই ৰখাৰ কাৰণে আমি এটা প্ৰয়াস কৰিছোঁ। আৰু তেখেতে অকল বড়োৰে নহয়, তেখেতে নিজে বড়ো সাহিত্য সভাৰ সম্পাদক হৈও তেখেতে নিজে বড়ো মাধ্যমৰ চাকৰি নকৰি তেখেতে অসমীয়া মাধ্যমৰ শিক্ষকতা কৰি অসমীয়া ভাষাৰো তেখেতে উন্নতিৰ কাৰণে চেষ্টা কৰিছিল। সেইকাৰণে আমি তেখেতৰ বড়ো আৰু অসমীয়াৰ এজন সমন্বয় প্ৰতীক বুলি আমি ধাৰণা কৰোঁ। আৰু তেখেতৰ সেই প্ৰতি শ্ৰদ্ধা জনাই আমি অহা 30 তাৰিখে মানে ছেপ্টেম্বৰৰ 30 তাৰিখে আমি তেখেতৰ প্ৰতিমূৰ্তিৰ মানে স্থাপনৰ আধাৰশিলা স্থাপনৰ কাৰণে আমি ঠিক কৰিছোঁ। ইয়াৰ সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। নমস্কাৰ। আজি 21 তাৰিখ ছেপ্টেম্বৰ 2021। এই তাৰিখতে আমি আপোনালোকক আমাৰ এই চাঞ্জাবাৰী চেলেংচালিৰ সন্মুখত অনুৰোধ জনাইছোঁ যাতে আমাৰ যি ৰূপালী জয়ন্তী, এই ৰূপালী জয়ন্তী পৰ্বক সাফল্যমণ্ডিত কৰা দিশত সকলো দিশতে যাতে সহযোগিতা আগবঢ়ায়, তাৰ বাবে প্ৰথমে মই আপোনালোকক অনুৰোধ কৰিছোঁ প্ৰচাৰ মাধ্যমৰ যোগেদি যাতে এইটো প্ৰচাৰ হয়। কথা হ'ল 1997 চনৰ 1 জানুৱাৰী তাৰিখে এই চাঞ্জাবাৰী চেলেংচালি বিদ্যালয়খন গড়চৰ অঞ্চলৰ যিসকল শিক্ষাপ্ৰেমী, উদীয়মান ব্যক্তি, উৎসাহিত ব্যক্তি, তেনেধৰণৰ ব্যক্তিসকলে একেলগে মিলিত হৈ বড়ো সাহিত্য সভাৰ যি ৰঙিয়া জিলাৰ ভৱন, সেই ভৱনতে অনুষ্ঠিত হৈছিল। আৰু তাত আলোচনাৰ মাধ্যমেদি এটা সিদ্ধান্ত হৈছিল যে অসমত যাতে নিজৰ মাতৃভাষাক ৰক্ষা কৰিব পৰা যায়, ৰক্ষা কৰাৰ উদ্দেশ্যে বড়ো মাধ্যমৰ শিক্ষানুষ্ঠান এটা ব্যক্তিগত খণ্ডত স্থাপন কৰাটো নিতান্ত প্ৰয়োজন। এই কথা সেইদিনা আলোচনা হৈছিল আৰু সেই
অনুসাৰে সেইদিনা এটা সিদ্ধান্ত হৈছিল যে গড়েশ্বৰত চাঞ্জা বুৰালী চেলিংচালি নামৰ এখন বিদ্যালয় স্থাপন কৰা হওক আৰু উক্ত সিদ্ধান্তৰ মৰ্মে 1 জানুৱাৰী 1997 চন সেইদিনা আমি আমাৰ এই বিদ্যালয়খন প্ৰথম শুভ উদ্বোধন কৰিছোঁ আৰু ইয়াৰ প্ৰস্তুতি হিচাপে ৰাইজে কিন্তু বাঁহ বেত যোগান ধৰিছিল সকলোৱে উৎসাহিতভাৱে উৎসাহেৰে নিজৰ যিমানখিনি পাৰ্য মানে তেওঁলোকে বৰঙণি যোগাইছিল আৰু সেই অনুসাৰে সেই অনুষ্ঠানটো সেই দিনাৰ পৰাই সেই সময়ৰ পৰাই স্থাপিত হৈছে আৰু এই স্থাপিত হোৱাৰ পৰাই আজিলৈকে একাধিক্ৰমে বিভিন্ন বাধা বিঘিনি কেতিয়াবা ধুমুহাও মানে আমাৰ বিদ্যালয়খন ভাঙি ছিগি মানে হেৰি কৰিছে তৎসত্ত্বেও কিন্তু এই বিদ্যালয়ৰ যিটো পাঠ্যক্ৰম এই অঞ্চলৰ যিসকল ল'ৰা ছোৱালী গৰীব মধ্যবিত্ত তেনেধৰণৰ লোকৰ ল'ৰা ছোৱালীক যাতে গুণগত শিক্ষা মানে প্ৰদান কৰিব পৰা যায় সেই দৃষ্টিভংগী ৰাখিছিল আৰু এই দৃষ্টিভংগীৰে শিক্ষা দান কৰি আহিছে আজিলৈকে মানে কৰি আছে আৰু ভৱিষ্যতলৈকে মানে ইয়াৰ দীৰ্ঘায়ু আমি কামনা কৰিছোঁ আৰু এই ক্ষেত্ৰত আমি আজি সুঁৱৰিব লাগিব যে বিশেষভাৱে মাননীয় স্বৰ্গীয় সুবুংনি আলাৰী মানৱ জ্যোতি বুলি কোৱা হ'ব অসমীয়াত স্বৰ্গীয় তনুৰাম বৰদেৱ সক্ৰিয়ভাৱে ইয়াত ভূমিকা গ্ৰহণ কৰিছিল আৰু তেওঁৰ সক্ৰিয়তাৰ ফলতেই এই বিদ্যালয়খন পৰিচালনা কৰাৰ সহায় সহযোগিতা সকলোৱে পাইছিল আৰু ইয়াৰ উপৰিও তেওঁ শিক্ষকতা নিজৰ দায়িত্ব পালন কৰা হিচাপে পূবকৰবা এম ই স্কুলৰ এজন সহকাৰী শিক্ষক অসমীয়া মাধ্যমৰ এই শিক্ষকতা কৰাৰ লগতে তেওঁ সেই স্কুলত যোৱাৰ আগতেই এইখন বিদ্যালয়লৈকে তেওঁ মানে কি কৰিছিল পৰিদৰ্শন কৰিছিল শিক্ষক আছে নাই সেইবিলাক খা খবৰ লৈ আকৌ তেওঁ মানে নিজৰ বিদ্যালয় যিটো কৰ্তব্য সেই কৰ্তব্য পূবকৰবা এম ই স্কুললৈকে গৈ পাঠদান কৰিছিল ছাত্ৰ ছাত্ৰীৰ মাজত আমি জানিব পাৰিছোঁ যে তেওঁ সেই পূবকৰবা এম ই স্কুলত যিসকল ছাত্ৰ ছাত্ৰী ল'ৰা ছোৱালীক মানে পঢ়ুৱাইছে সেইসকল আজি মানে বহু উচ্চ খাপৰ মানে কি পদবীত চাকৰি কৰিবলৈ সুযোগ পাইছে আৰু তেওঁলোকে তেওঁক আজিও সুঁৱৰিছে আমি তেওঁলোকৰ কথাৰ পৰা তেওঁলোকৰ মাজৰ পৰা এইবোৰ কথা আমি জানিব পাৰিছোঁ আৰু অঞ্চলত সমন্বয়ৰ কাৰণে তেওঁ যথেষ্ট উদ্যোগ লৈছিল ইয়াত বড়ো ভাষিকেই হওক বঙালী ভাষিকেই হওক অসমীয়া ভাষীয়েই হওক অন্যান্য ভাষী বিশেষকৈতো আমাৰ তিনিটা ভাষীয়েই মানে ইয়াত মানে আছে গতিকে সেই তিনি ভাষীৰ মাজত সমন্বয় যাতে ৰক্ষা কৰিব পৰা যায় মানুহ যাতে আমি মানুহ হিচাপে জীয়াই থাকিব পৰা যায় সকলোৱে যাতে একত্ৰিতভাৱে থাকিব পৰা যায় সেই প্ৰচেষ্টা তেওঁৰ এটা দৰ্শন আছিল বুলি আমি ক'ব লাগিব আৰু সেইকাৰণে আমি তেওঁক কোনোপধ্যে পাহৰিব নোৱাৰোঁ আৰু সেই দৃষ্টিভংগীৰে তেওঁ যিহেতু ইতিমধ্যে কাম কৰিছে বিভিন্ন অঞ্চলত ঘূৰি ফুৰিছে বড়ো মাধ্যম মানে জীয়াই ৰখাৰ কাৰণে তেওঁ যথেষ্ট কষ্ট কৰিছিল ৰঙিয়া জিলা বড়ো সাহিত্য সভা 1970 চনতে তেওঁ মানে কি প্ৰতিষ্ঠা কৰিছিল প্ৰতিষ্ঠাপক সম্পাদক তেওঁ আৰু তেওঁৰ উদ্যোগতে এই অঞ্চলত অৰ্থাৎ বৃহত্তৰ ৰঙিয়া অঞ্চলত বৰ্তমান হয়তো আমাৰ এই অঞ্চল তামুলপুৰ জিলা বড়ো সাহিত্য সভাৰ অন্তৰ্ভুক্ত হয় কিন্তু এতিয়াও ৰঙিয়া জিলা বড়ো সাহিত্য সভা আছে এই ৰঙিয়া জিলা বড়ো সাহিত্য সভা আৰু তামুলপুৰ জিলাৰ বড়ো সাহিত্য সভাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত বিদ্যালয়ত যাতে বড়ো মাধ্যম কি কৰিব পৰা যায় ইয়াত অন্তৰ্ভুক্তি কৰিব পৰা যায় আৰু ইয়াক মানে কি কৰিব যে ভাষা মানে বড়ো ল'ৰা ছোৱালীসকলে বড়ো ভাষাতে মানে অধ্যয়ন কৰাৰ সুযোগ সুবিধা পোৱা যায় তাৰ কাৰণে উদ্যোগ লৈছিল আৰু শিক্ষক নিযুক্তি কৰিছিল ময়ো মানে 78-79ত সেই ক্ষেত্ৰত সুযোগ পাইছিলোঁ অন্যান্য সকলৰ লগতে মই তেতিয়া আৰু মানে মাত্ৰ মানে মেট্ৰিক পৰীক্ষা দিছিল মেট্ৰিক পৰীক্ষা দিয়াৰ পিছ পৰ্যায়ত আমি একেলগে বড়ো ছাত্ৰ সন্থা আৰু বড়ো সাহিত্য সভা একেলগে বিভিন্ন গাঁৱত গৈ ৰাইজক বুজাই তাত মানে শিক্ষক নিযুক্তি দিছে আৰু সেইসকল অৱশ্যে আজি মানে শিক্ষক হিচাপে চৰকাৰী চাকৰি হিচাপে
নিযুক্তি লাভ কৰিছে, সেই সময়তেই মানে নিযুক্তি লাভ কৰিছে। গতিকে নিশ্চয় তেনেধৰণৰ ব্যক্তিয়ে আমাৰ এই অঞ্চলৰ কাৰণে যথেষ্ট অৱদান দি গৈছে আৰু এই যথেষ্ট অৱদান এই শৈক্ষিক দিশতে হওক, সাংস্কৃতিক দিশতে হওক বা ধৰ্মীয় দিশতে হওক আৰু সমন্বয়ৰ শান্তি সম্প্ৰীতিৰ দিশতে হওক তেওঁৰ অৱদান আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু সেইকাৰণে আমি আমাৰ চাঞ্জা বৰালি চেলেংচালিৰ যি ৰূপালী জয়ন্তী, এই ৰূপালী জয়ন্তী বৰ্ষৰ লগতে সংগতি ৰাখি আমি চিন্তা চৰ্চা কৰিছোঁ। যিহেতু তেওঁই মানে এই বিদ্যালয়ৰ প্ৰতিষ্ঠাপক, সভাপতি আৰু বাথৌ ধৰ্মৰো তেওঁ প্ৰতিষ্ঠাপক বুলি আমি ক'ব লাগিব আমাৰ এই অঞ্চলৰ, আৰু তাৰ লগত জড়িত। লগতে আমাৰ এই চাঞ্জা বৰালি চেলেংচালি আমাৰ অসমৰ বাথৌ আশ্ৰম সমন্বয় সমিতিৰ লগত জড়িত। গতিকে এই জড়িত হিচাপে আমাৰ ইয়াতে ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰাৰ লগতে বাথৌ আশ্ৰম সমন্বয় সমিতিৰ মানে কি ইয়াত 20তম অধিৱেশন অনুষ্ঠিত হ'ব। আমি একেলগে সংগতি ৰাখি দুয়োটাকে আমি আমাৰ গড়েশ্বৰত উদযাপন কৰাৰ কাৰণে আৰু পালন কৰাৰ কাৰণে আমি ইতিমধ্যে প্ৰস্তুতি চলাইছোঁ। আৰু সেই মানে প্ৰসংগতে উল্লেখ কৰিব লাগিব মাননীয় স্বৰ্গীয় সুবুংনি আলাৰী মানৱ জ্যোতি মাননীয় তুনুৰাম বৰদেৱৰ এটি স্মৃতি চিহ্ন যাতে আমি চিৰযুগমীয়া কৰি ৰাখিব পাৰোঁ, তাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ। ইতিমধ্যে এটা কমিটি আছে, সেই কমিটিয়ে তাৰ বাবে প্ৰস্তুতি অলৰেডি চলাইছে আৰু অহা 30 ছেপ্টেম্বৰ তাৰিখে বৃহস্পতিবাৰে ইয়াৰ যাতে শুভাৰম্ভণি কৰিব পৰা যায় সেই দিন ঠিক কৰিছোঁ। আৰু উক্ত শুভাৰম্ভণিৰ যিটো অনুষ্ঠান তথা কাৰ্য, সেই কাৰ্য সম্পাদিত কৰাৰ কাৰণে আমি আমাৰ গড়েশ্বৰ 30 নং গড়েশ্বৰ সমষ্টিৰ মাননীয় MCLA পবিত্ৰ বৰদেৱক আমি আমন্ত্ৰণ জনাইছোঁ। তেখেতেই শিলান্যাস কৰিব। আৰু আমি অৱশ্যে ইতিমধ্যে আলোচনা কৰিছোঁ ইয়াত যিটো মানে প্ৰতিমূৰ্তি, সেই প্ৰতিমূৰ্তি বনোৱাৰ কাৰণে আমি এজন কলাবিদক যোগাযোগ কৰিছোঁ, তেওঁৰ লগত আলোচনা কৰিছোঁ। আমি ফাইবাৰৰ আমি বনাম। অৱশ্যে আমি যিহেতু অৰ্থৰ ক্ষেত্ৰত সবল নহয়, তথাপিও আমি ফাইবাৰৰ মানে এই প্ৰতিমূৰ্তি বনোৱাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু সেই অনুসাৰে 30 তাৰিখে আমি আমাৰ এই চাঞ্জা বৰালি চেলেংচালিৰ বাউণ্ডাৰীৰ ভিতৰতে আমি শুভাৰম্ভ কৰিম। আৰু ইয়াৰ কাৰণে আমি অৱশ্যে এজন কলাবিদক যোগাযোগ কৰিছোঁ, তেওঁ হ'ল নবীন চন্দ্ৰ গডফু। তেওঁৰ লগত আমি যোগাযোগ কৰিছোঁ। হয়তো তেখেতকে আমি এই দায়িত্ব হয়তো সম্পূৰ্ণ ভাৰ দিব পাৰোঁ, অলপ পিছৰ পৰ্যায়ৰ সেইটো কথা। তথাপিও আমি তেখেতৰ লগত যিহেতু যোগাযোগ কৰিছে, এই কথাটো আপোনালোকক মই অৱগত কৰিলোঁ। আশা ৰাখিছোঁ আমাৰ যিটো ৰূপালী জয়ন্তী বিভিন্ন কাৰ্যসূচী থাকিব, মানে নাট প্ৰতিযোগিতা আমি চেষ্টা কৰিছোঁ, এক্সিবিশ্যন থাকিব, এক্সিবিশ্যনে প্ৰদৰ্শনী, আৰু এই প্ৰদৰ্শনী বিশেষকৈ শৈক্ষিক দিশৰ থাকিব। আৰু বিজ্ঞানৰ দিশত যাতে আমি আমাৰ এই অঞ্চলত যাতে উঠি অহা যুৱ প্ৰজন্ম তথা ছাত্ৰ ছাত্ৰীসকলক যাতে আগুৱাই আনিব পৰা যায়, অঞ্চলৰ শৈক্ষিক দিশত যাতে আগুৱাই নিব পৰা যায়, সেই দৃষ্টিভংগী ৰাখি আমি প্ৰদৰ্শনী শৈক্ষিক দিশত আমি এটা চিন্তা চৰ্চা কৰিছোঁ। আৰু ইয়াৰ উপৰিও মুকলি সভা থাকিব। অন্যান্য শিক্ষাবিদক আমি উক্ত দিনত আমাৰ 28, 29, 30 জানুৱাৰী যিহেতু তাৰিখ ইতিমধ্যে আমাৰ সম্পাদকে ঘোষণা কৰিছে, সেই তাৰিখৰ ভিতৰত আমি হয়তো আগৰ দুদিনত চেমিনাৰ, যি চেমিনাৰৰ যোগেদি আমাৰ উঠি অহা প্ৰজন্মই শিক্ষাৰ কেনেধৰণৰ গুণগত শিক্ষা পাব পাৰি, কেনেধৰণৰ শৈক্ষিক দিশত আমি আগুৱাই যোৱাৰ দৰকাৰ বা প্ৰয়োজন, সেই বিভিন্ন দিশত যাতে আমি হেৰি দিব পাৰোঁ। এই চেমিনাৰ অথবা আলোচনা চক্ৰৰ মাজেদি শিক্ষাবিদক আমি আমন্ত্ৰণ কৰি আনিম বুলি আমি সিদ্ধান্ত লৈছোঁ। আৰু তেনেধৰণৰ বিভিন্ন কাৰ্যসূচী থাকিব, নাচ গান, নৃত্য, গীত মাত সেইবিলাক থাকিব।
আৰু অন্যান্য কাৰ্যসূচী থাকিব, শোভাযাত্ৰা থাকিব। গতিকে আমি আশা ৰাখিছোঁ এই কাৰ্যসূচী সাফল্যমণ্ডিত কৰাত নিশ্চয় ৰাইজে সহায় সহযোগিতা আগবঢ়াব। আৰু আমাৰ অহা 30 তাৰিখৰ যিটো প্ৰতিমূৰ্তিৰ শিলান্যাস আৰম্ভ হ'ব, সেই আৰম্ভ কাৰ্যসূচীত যাতে সকলো ৰাইজে সহযোগিতা কৰে, ইয়াত অংশগ্ৰহণ কৰে, তাৰ বাবেও মই ৰাইজৰ ওচৰত সজোৰে মই আমন্ত্ৰণ জনাইছোঁ। আৰু আমাৰ আজি উপস্থিত থকা সকলো বাৰ্তা প্ৰেৰক বা প্ৰেৰিকাসকলকে মানে সেইদিনা উপস্থিত থকাৰ লগতে আমাৰ বিভিন্ন কাৰ্যসূচীত সহায় সহযোগিতা আগবঢ়োৱাৰ কাৰণে মই সকলোলৈকে হাত সজোৰে মই অনুৰোধ জনাইছোঁ। আৰু এইখিনি কৈয়ে মই শেষ কৰিছোঁ। আৰু আজি আপোনালোকে ইয়াত সহযোগ কৰাৰ বাবে আপোনালোকে আমাৰ চাঞ্জাবৰালি চেলিংচালি মেনেজিং কমিটিৰ তৰফৰ পৰা সকলোলৈকে মই আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ।